নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক কাজিৰঙা নিউজলৈ। মই জিজ্যোতি লস্কৰে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 39জন পুনৰ ধৰা পৰিছে কোভিড পজিটিভে অসমত। আৰু এই তথ্য জনাইছে আমাক স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেওঁ টুইটাৰ যোগে জনাইছিলে আৰু ইয়াৰ পূৰ্বে 3 ঘণ্টা পূৰ্বে আৰু 35জন ধৰা পৰিছিলে। তেওঁ জনাইছিলে 35 নিউ কেছেছ অফ কোভিড পজিটিভ কনফাৰ্ম, 18 গোলাঘাট, 6 কোকৰাঝাৰ কোৱাৰেণ্টাইন চেণ্টাৰ, 5 কৰিমগঞ্জ, 2 তিনচুকীয়া, 1 হোজাই আছিলে। আৰু ইয়াৰ তাৰ পিছত তাকে লৈ 427 জনলৈ বৃদ্ধি পাইছিলে আৰু তাৰ পিছত পুনৰ 39জন কোভিড পজিটিভ ধৰা পৰিছে অসমত। আৰু এই তথ্য জনাইছে তেওঁ জনাইছিলে 39 নিউ কেছেছ of COVID positive confirmed. All swabs were taken before they were put in quarantine. 35 Golaghat, 3 Dhemaji, 1 Nagaon. ইয়াৰে 35 জন গোলাঘাটৰ আছিলে, 1জন নগাঁৱৰ আৰু 3 জন ধেমাজিৰ। ধেমাজি আজি প্ৰথম ওলাইছে বুলি আমি গম পাইছোঁ। আজি পূৰ্বেও 1জন ধেমাজি ওলাইছিলে, 1জন যোৰহাট ওলাইছিলে, 2জন শিৱসাগৰ, 2জন তিনচুকীয়া, 5জন কৰিমগঞ্জ আৰু 18জন গোলাঘাটৰ ওলাইছিলে। আৰু ইয়াকে লৈ এতিয়াৰ মুঠ সংখ্যা 466 জনলৈ বৃদ্ধি পাইছে। 466 cases positive in Assam till now আৰু এই তথ্য জনাইছে আমাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুঠ এক্টিভ কেছ অসমত এতিয়া 402 জনলৈ বৃদ্ধি পাইছে। আৰু এইটো হাৰতে যদি ওলাই থাকে আজিৰ ভিতৰতে যে 500 ঘৰ অতিক্ৰম কৰিব অসমে, সেইটো নিশ্চিত হৈ পৰিছে।